আজি হ'ব গৈ আছে কস্তুৰীৰ লগত এনেকুৱা এটা চেলেঞ্জ যাৰ নাম টাইটেল আৰু থাম্বনেল চাই তো ইতিমধ্যে গমেই পাইছে পুচকা চেলেঞ্জ পুচকা ইয়াতে 20টা লোৱা হৈছে দে গুণিল এতে মহতে আমাক পুচকা দিছে 20টা কৰি লৈছো নাই নাই রুল ইজ রুল আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 वाह 22টা দিছে বে মোহটা খুশ দিছা তই নাই মই জানা হি দিছিলি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ঠিক আছে ভিডিওৰ আৰম্ভণিতে এটা গাদ্দাৰীৰ প্ৰমাণ ওলালে ইয়াক গতিকে এতিয়া অলপ গাদ্দাৰী কৰাৰ কাৰণে এটা 4টা আৰু দিয়া হ'ব 4টা পুচকা 2টা অলপ ডাঙৰ ডাঙৰ চাই দিম যেহেতু গাদ্দাৰী কৰি জিকিব খুজিছিলে মোৰ লগত এটো নহব তো ইয়াতে আছে শাস্তিটা কবে চুতা এৰে আছে পুচকা 20টা এতে আছে পানী এক বাটি 21টা কেনেকে 21টা হল 20টা হল ঐ পাগলামি নকৰ 20টা গুণি চাব পাৰা এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21টা কেনেকে 21টা হ'ব এই পাঁচ অ এই পাঁচ এই 5 এই পাঁচ এই পাঁচ 10 আর এই পাঁচ ইবাৰহে হল তে ইবাৰহে হল ঠিক আছে রুল কেইটামান কৈ দিও আমাৰ এটা 20টা পুচকা বৰ্তমান লৈ লোৱা হৈছে ৰ 20টা আছে বে 20টা আছে এটা আছে 5টা 18টা আছে কি ফালতু 5টা এটা দেখিছে দেখাইছা এটা ঠিক আছে 20টা হৈ গৈছে এক বাটি ইয়াতে পুচকাৰ লগত যে পানীটো খাই তিতিলিৰ ৰসিটো আছে তাৰপিছত ইয়াতে কথাটো হল 4 মিনিটৰ খেল হ'ব 4 মিনিটত কোনে আগত এই 20টা শেষ কৰিব পাৰে বা যদি আমি 20টা খাব নোৱাৰো এনেতো খাব পাৰোৱে তথাপি যদি খাব নোৱাৰো বাই চান্স তেনেহলি 4 মিনিট হোৱাৰ পিছত যাৰ প্লেটত মানে বেছিকে ৰহিব পুচকা তাই বা তেও হাৰিছে বুলি ঘোষণা কৰা হ'ব আৰু জুনে হাৰে এয়া 2টা কেঁচা কণী থৈ দিয়া হৈছে সেইটো তাৰ মাথাত ফটা হ'ব যদি মই হাৰো ই মোক 2টা কণী মাথাত ফটাব যদি তাই হাৰে তো তাৰ মাথাত এটো ফটা হ'ব এই কাৰণে ইন্টাৰেষ্টিং হ'ব গৈ আছে ভিডিওটো হেখলৈকে চাই থাকক গতিকে এয়া আলু আছে ইয়াতে আলুটো পিটিকা কৰিব দিছিলো তো এতিয়ালৈকে পিটিকা কৰা নাই হাৰামি এপি পিটিকা এটা কালা নিমখ দিও ডাইৰেক্ট এটা জলকীয়া জ্বলা অলপ বেছিকে দিব লাগিব না ইমানো নিদিবা প্লিজ মই ইমান খাব নোৱাৰো এইটো জ্বালা ইয়াতে 4 বিধৰ মছলা আছে এইটো সাত মছলা সানা দোকানত যিবিলাক এই মছলা দিয়ে সেইটো জলকীয়া গুৰি জলকীয়াৰ গুড় দিছো এতিয়া বাদাম এনেকে বুটিলে কেতিয়াও নহব তো এয়া পিটিকা কৰা হল এতিয়া মোৰ হাতটোৱে জ্বালা ধৰিব আৰু জ্বালা ধৰিবই লাগিছে এতিয়া মই হাতটা ধুই ল'ম মোৰ বৈদ্য জ্বালা ধৰিছে আৰু জ্বালা দিবি এনেতো 20টা পুচকা এনে খাব পাৰোৱে দিচোন দে মানে ভাত খালো তো আইডিয়াটো এতিয়াহে হেৰি মাথাত খাবা নৰা তাকে কও দেখা যাব কাই কিমান খাই পচা দিমা মাথাত কাৰ মাথাত থাকে পানী পুৰি দিয়া মানুহকেইটা কিমান সোনকাল দিয়ে কি কৰি আছা বনাবাই নাজনা আমি কি বেপাৰী নেছি না সকল দি বেপাৰী দেখা পাওঁ আমাক এইটো হৈয়ে গ'ল মোটামুটি চব সোমোৱা হৈ গ'ল আৰু ইয়াৰটো ভাল কৰি চাই ল একবাৰ নোসোমাব পাৰে এনে খাই দিব পাৰে প্ৰুক কৰি চবাই খাই দিব পিছত মইহে হাৰি যাম মই চিটিং নকৰো এইবিলাক মোৰ ৰুলৰ বাহিৰত আৰু এইটো আইডিয়া কিন্তু ইয়ে দিছে দেই তুই ছোৱালী আমি টেঙা খাৱা বুলি চেলেঞ্জ লাগি থাকোতে এইটো চেলেঞ্জ বানাম বুলি কিনে আৰু সেইকাৰণে মোৰ এনেকুৱা এতিয়া সন্দেহ হৈ আছে সেইকাৰণে আজি ভাত কমকে খাইছে এইটো লাগিম বুলিয়ে কিজানি এতিয়াও শুনিছা মোৰ সন্দেহ আছে এতিয়াও এই 5টা ঠিকে আছে 5টা 20টা কি হারামি হয় লাস্ট মোমেন্ট লৈকে
অৱশেষত ই গাদ্দাৰি কৰি সি গাদ্দাৰি কৰি বস্তু সকলো ৰেডি হৈ গ'ল এতিয়া জাষ্ট চেলেঞ্জটো আৰম্ভ কৰিব লাগে 1 2 3 গো এই কথা খালবে আলুগুলা বেশি বেশি ভরাবে শোন দাদা কি বনি আছা 14 টাকা এক মিনিট তাতে কোনে নটা আছিল মোৰ কোনে নটা হল জিটিম লাগছে কোনে লুকাইছে রাইস কোনে লুকাইছে লুকাই থৈছে হাৰি মানে হৈছে তো এতিয়া ভয় লাগছে তা কিমান লাহে লাহে খাম মইতো নাচোৱে নাচোৱে খাম মই নাখাওঁ হা দে হবা মানে ছোৱালীবিলাক পুচকাষত ভাল মোতকৈ তাৰ বেছি স্পীড আছিল ফাৰ্ষ্টত So, আজি আমাৰ ফাৰ্ষ্ট ৰাউণ্ড কমপ্লিট হ'ল লগা জিতিল একো নাই আৰু নেক্সট গেমত মই জিতিম মোৰ মাথাত দিমাগ ফাটিব কণী ফাটিব বুলি কওঁ তেতিয়া ফাটিব এতিয়া কোৱা হৈছিলে ৰুলটো ৰুলে আৰু চা মাখিটো চাই থাক Please! My God! দেখিলে আমি কোনো ক্লিক বেট নকৰো যিটো হয় সেইটো কৰি দিওঁ দুটা কণী ডাইৰেক্ট মাথাত মজা লাগি গ'ল ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্ৰস্তুতি দুৰ্দশাৰ বিষয়ে কিবা এটা কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুন হৈ যায় ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ তুমি কিবা ক'বা চুলিৰ কাৰণে ভাল হাৰি কেনেকুৱা লাগিল ক Shut up!